ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। ফেনে ফুটুকাৰে বাঢ়িছে নৈ উপনৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত উজিৰৰ চৰ গাঁৱতো সম্প্ৰতি ভয়াৱহ বানে সৰ্বসাধাৰণ ৰাজ্যক জুৰুলা কৰিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে চৰ অঞ্চলৰ শ শ বিঘা খেতি পথাৰকে ধৰি বহুতো বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি বানৰ পানীয়ে বুৰাই পেলাইছে। ফলত বান বিধ্বস্ত লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। চাওক, উজিৰৰ চৰ গাঁও পঞ্চায়তখন হ'ল একেবাৰে বৰপেটা জিলাৰ একেবাৰে পিছপৰা অঞ্চল বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭৪ নং উজিৰৰ চৰ গাঁও পঞ্চায়ত। উজিৰৰ চৰ গাঁও পঞ্চায়ত আমাৰ সৰ্বসাধাৰণ ৰাইজে এতিয়া গৰাখহনীয়াৰ ফলত এখেতৰ ঘৰ বাৰী এইবিলাক নদীয়ে উঠাই লৈ গ'ল আৰু কমচে কম ১৫০মান পৰিয়ালৰ ঘৰ বাৰী আমাৰ গৰাখহনীয়াৰ কবলত পৰিছে। লগতে গৰু ম'হ ছাগলী ইত্যাদি এইবিলাক জন্তুবিলাকো আমাৰ বহুত প্ৰব্লেমত পৰিছোঁ। আমি এইবিলাক লৈ ৰাস্তাত ৰাখিব লগা হৈছে। দানা পানী আদিৰ একো যোগান ধৰা নাই। টিলাটালি মধ্যে পিছিয়ে আছি কোনো রকম, ঘাস খের নাই, কিছু নাই। আমার বাগানো খুব ক্ষতিগ্রস্ত হয়েছে, খেতি বাতি নষ্ট হয়ে গেছে, মাটি জমে গেছে, ঘর দুয়ার কোনো মতে খালি টানি লৈছে। গরু বাছুর সব বিরাট কষ্ট অনুভব করে আছে বর্তমান। যেতিয়া থাকারই গোছ নাই, বানপানী সব বেঁচে গেছে, থাকারই বুদ্ধি নেই, ঘর বাড়ি সব ভাটা নিয়ে গেছে। গোৱালপাৰাৰ পৰা নৱনুৰৰ ৰিপৰ্ট, টিভি নিউজ আছাম।